মছজিদৰ ধুনীয়াকৈ বনাইছে। আছে বৰ্তমান হয় আমাৰ চিনেমাখন এতিয়া বৰ্তমান পাইছোঁ কি ধুনীয়া চাম আৰু ওচৰতে আছে এইটো ৰাধাকৃষ্ণ মন্দিৰ। ইয়াত আছে ৰাধাকৃষ্ণ মন্দিৰ। ব'লক আমি যাওঁ আজি পূজা চাবলৈ। সেইপিনে ফাইনেলি পুৰা বাইক চাইক লৈ ৰেডি আজি পূজা চাবলৈ। ব'লক যাওঁ তেন্তে পূজা চাবলৈ। ব'লক আমি পূজা চাবলৈ গৈ আছোঁ। ব'লক যাওঁ। পূজা চাবলৈ ৰহে দৈ যামে তোৰে গাঁৱলৈ, বুকুতে মৰমৰ টোপোলালৈ যামে তোৰে কাষলৈ। পূজা চাবলৈ ৰহে দৈ যামে তোৰে গাঁৱলৈ, বুকুতে মৰমৰ টোপোলালৈ যামে তোৰে কাষলৈ। পূজা চাবলৈ ৰহে দৈ যামে তোৰে গাঁৱলৈ। পূজা চাবলৈ ৰহে দৈ যামে তোৰে
এখন কি সুন্দৰ ধুনীয়াকৈ বনাইছে তাতে বৰ্তমান এখন হয় আমাৰ চিলাপথাৰ এতিয়া বৰ্তমান পাইছোঁ কি ধুনীয়া চাম আৰু ওচৰতে আছে এইটো ৰাধা কৃষ্ণ মন্দিৰ ইয়াত আছে ৰাধা কৃষ্ণ মন্দিৰ এতিয়া ছেকেণ্ড প্ৰভাত চাবলৈ যাওঁ ইয়াতে ওচৰতে আছে পালপতিৰ বুলি কয় পালপতিৰ ওচৰত আছে এইটো হ'ল আমাৰ ট্ৰেইন ষ্টেচন হিচাপে হনুমান মন্দিৰ ট্ৰেইন ষ্টেচন আছে সেইপিনে যাওঁ লেফট সাইডত যাম এতিয়া বৰ্তমান এইপিনে এৰিয়া আমি এতিয়া বৰ্তমান এইখন পাইছোঁ পালপতিটো একদম ধুনীয়াকৈ বনাইছে বহুত ধুনীয়া লাগিছে এইখন আছে গল্ডেন ক্লাব এইখন ধুনীয়াকৈ বনাইছে এতিয়া বৰ্তমান আমি উপস্থিত আছোঁ কালী মন্দিৰ ইয়াত পূজা মানে দুৰ্গা পূজা ইয়াত এইপিনে কালী মন্দিৰ ভিতৰলৈ যাওঁ ইয়াত কালী মন্দিৰ হয় মানে ইয়াতে পাতিছে ইয়াত মন্দিৰ বৰ্তমান দেখিলে কালী মন্দিৰত এইপিনে ইয়াত কালী মন্দিৰ হয় কালী মন্দিৰ এতিয়া ইয়াত দুৰ্গা পূজা উঠাৰ কাৰণে আহিছোঁ এয়া দেখোন কালী মন্দিৰ
প্ৰতিবাৰ যেনেকৈ পতা হয় এনেকৈ এইটোতো পাৰ্মানেণ্ট পূজা কালীবাৰী এইটো ইয়াত এই আয়োজনটো সেই হিচাপে আছে কিন্তু সমাগমটো এইবাৰ যোৱা দুবছৰ যেনেকুৱা কৰোণাৰ অলপ এফেক্ট হৈছিলে সেইকাৰণে এইবাৰ সমাগমটো অলপ ভাল হ'ব বুলি আমি ভাবিছোঁ আৰু আজিতো সপ্তমী আজি এনে মানুহ দুনো পাছবেলা অলপ হ'ব পাছবেলা অলপ টাউনৰ মানুহবিলাকে পাছবেলা গধূলিকৈ ওলাইছে আকৌ এনেও সদায় কিন্তু কালি গাঁৱে ভূঞে ৰাইজে চবে কালি বৰবলি নহয় কালি চবে ৰাতিপুৱাৰ পৰা ভিৰ হয় আৰু নৱমীৰ দিনা সেইদিনা ভিৰ ভালেই হয় সমাগমটো ভাল হয় আৰু এনেও কালীবাৰীৰ সমাগমটো মানে চবফালে চব পূজাবিলাক চাই ইয়াতে চবে আহিবই এপাক সেইকাৰণে ইয়াত সমাগমটো বেছি হয় তেনেকুৱাই চলি আছে 53 বছৰ না 53 চলি আছে আমাৰ এইটো আৰু যি হওক ৰাইজে চবে ইয়াত আহি অলপ ভাল পায় আৰু এইটো স্থায়ী হিচাপেতো স্থায়ী হিচাপে বলগুলো উঠে যায় বলগুলো কিন্তু উঠাই দিয়া ইনভার্টারটা বিছাই দিয়া আর দিয়ে তো বাড়ি সেটআপ করতে লাগবে না ঠিক আছে अभी कर लो तो निकालना पड़ेगा দুৰ্গা পূজা বুলি কিবা এটা ওলাই গৈছিল ইয়াত দুৰ্গা পূজা কি লাভ ন